হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি কি দেখিছেনে? একদম পুৰা গাহৰি মাংসৰ দৰে লাগিছে ন? পুৰা গাহৰি মাংস নহয়। আহক দেখুৱাওঁ মই সেইখিনি কি হয় আৰু কেনেকৈ বনালোঁ। এইখিনি পিঁয়াজ কাটি লৈছোঁ, জলকীয়া, ৰচুন আৰু অলপ ধনিয়া। ৰচুনখিনি থেতেলিয়াই লৈছোঁ, বৰ মিহিকৈ গুড়ি কৰিব নালাগে। আৰু এইখিনি ল'লোঁ আধা কেজি ব্ৰইলাৰ মাংস। কেৰাহীখনত পাতি ল'লোঁ, পাতি লৈ পিনে এতিয়া বিনা তেলত, তেল নিদিয়াকৈ মাংসখিনি ডাইৰেক্ট কেৰাহীত দি দিলোঁ। দিয়াৰ পিছত অকণমান দেৰি লৰাই থাকিলোঁ। লৰাৰ পিছত অকণমান কালাৰবোৰ চেঞ্জ হৈছে দেখিছেনে? আৰু তাৰ পৰা মাংসৰ পৰা নিজে নিজে পানী ওলাব ধৰিছে। ঢাকন মাৰি দিয়াৰ পিছত আৰু বেছি পানী ওলালে। এয়া গোটেইখিনি পানী মাংসৰ পৰা ওলাই গ'ল। আৰু এইখিনি অকণমান লৰাই চৰাই থাকিব। তাৰপিছতে আকৌ ঢাকন মাৰি দিলোঁ। ঢাকন মাৰি পিনে এনেকৈ মাজে মাজে লুটিয়াই মেলি দিব। যেতিয়া পানীটো অলপ শুকাই যাব তেতিয়া আপুনি কাটি থোৱা পিঁয়াজ আৰু ৰচুন আৰু জলকীয়াখিনি দি দিব লাগিব। আৰু জোখমতে নিমখ দি ল'ব দেই। দিয়াৰ পিছতে এনেকৈ ধুনীয়াকৈ লৰাই আকৌ ঢাকন মাৰি থ'লোঁ। 5 মিনিটমান ঢাকন মাৰি থোৱাৰ পিছতে আকৌ ঢাকনটো উঠাই অলপ দেৰি লৰাই দিলোঁ। এয়া দেখিছেনে লাহে লাহে কালাৰ চেঞ্জ হৈছে। আৰু এটা কথা মন কৰিছেনে, ইয়াত মই কোনো মছলা দিয়া নাই আৰু কোনো হালধিও দিয়া নাই দেই। মছলাটো নালাগে, হালধিও নালাগে। অকণমান চয়া চচ লাগিব। এয়া 1 চামুচ মাত্ৰ চয়া চচ দিছোঁ। চয়া চচ দিয়াৰ পিছত ভালকৈ হাতাখন দি লৰাই দিব। লৰাই দিয়াৰ পিছত এয়া দেখিছেনে কালাৰটো কেনেকৈ চেঞ্জ হৈছে, কি ধুনীয়াকৈ কালাৰ উঠিছে। আৰু এয়া প্ৰায় তৈয়াৰ হৈ গৈছেগৈ। এতিয়া আমি কাটি থোৱা যে ধনিয়াখিনি আছিলে নহয়, সেই ধনিয়াখিনি ওপৰত ধুনীয়াকৈ ছটিয়াই দিলোঁ। এতিয়া হৈ গ'ল মাংস ৰেডি। বিনা মছলা, বিনা তেলত মাংস ৰেডি। আৰু এয়া বাতি এটাত উলিয়াই লৈ পিনে খাবৰ সময়ত অকণমান নেমু চেপি ল'লোঁ। নেমু চেপি ল'লে অকণমান ফ্লেভাৰটো ভাল লাগে। আপোনালোকে আগতে বাৰু এনেকৈ খাইছে নাই খোৱা? আৰু যদি নাই খোৱা তেন্তে এবাৰ বনাই খাই চাবচোন। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব দেই।